আন্তৰিক অভিনন্দন আৰু ওয়েলকাম কাৰ্ডম জহান। আপোনালোকৰ আজি চিন্তা চৰ্চা কৰিছে যে বিশেষকৈ যিবিলাকে যোৱাবাৰ কণ্টেষ্ট কৰিছে আম আদমি পাৰ্টি প্ৰাৰ্থী, তেওঁলোকে সেইদিনা ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক কাৰ্যালয় তাতে যোগদান কৰা হৈছে। কোপলি সমষ্টিৰ পৰা অশোক কুমাৰ চৌহান তেওঁ যোগদান কৰিলে। হাৰহাট সমষ্টিৰ পৰা বেগম লাগুৰি যোগদান কৰিলে। তাৰপিছত লাংফেৰ কনষ্টিটুৱেঞ্চি জিতেন ৰংপিও যোগদান কৰিলে। জিতেন ৰংপি কৰা নাই নেকি? ফুলনি সমষ্টি দশৰথ দাস তেওঁ যোগদান কৰিলে। আৰু ধনশিৰি সমষ্টিত অমৃত মিছ তেওঁ মিন্স। লুম্বায়ং কনষ্টিটুৱেঞ্চি কাৰ্তিক জন্মা লুম্বায়ং দাস জয়জেলাংগী কেইজনমান আজি আকৌ বৰজান কনষ্টিটুৱেঞ্চি আৰু নীলিক কনষ্টিটুৱেঞ্চিটো জইন কৰিলে। ইলিয়াছ ফাংচৌ জইন কৰিলে আৰু আজি ভৱেশ্বৰ ওৰাঙে জইন কৰিলে। গতিকে আপোনালোকে যিটো জইন কৰিছে অপ্ৰক্তা বক্তা আপোনালোকৰ নেতৃত্ব দিয়া দিল্লীৰ চিফ মিনিষ্টাৰ গোটেইখিনি কথা আমাৰ বিধায়ক বিদা সিং লেং ডাঙৰে আপোনালোকে বিতংভাৱে বলাই থৈছে যে তেওঁ নিজে এইটো চিম্পুল পেণ্ডে, কিন্তু এবাৰ গোৱা ইলেকশ্যনত এছেম্বলি ইলেকশ্যনত 47 crores আম আদমি দিল্লী পৰা তেওঁ ট্ৰান্সফাৰ কৰিছে। ক'ত টকা ট্ৰান্সফাৰ কৰিছে? মদ বিক্ৰী কৰাৰ পৰাই ট্ৰান্সফাৰ কৰিছে। মদ বিক্ৰী কৰাও ইলিগেল। এক বটল কিনিলে 2টা বটল পাব বোলে দিল্লীটো। চব মদৰ দোকান একদম বহাই মানুহৰ চব মদ খাবৰ কাৰণে তেওঁ দোকান খুলি ফ্ৰী কৰি দিছে। সেইকাৰণে তেওঁ MP আছে, আপুনি MP দিল্লী সঞ্জয় সিং তেওঁ এৰেষ্ট কৰিছে, মিনিষ্টাৰ এৰেষ্ট কৰিছে, ডেপুটি চিফ মিনিষ্টাৰ এৰেষ্ট কৰিছে, এতিয়া লাষ্টত চিফ মিনিষ্টাৰ 4জন এৰেষ্ট কৰা হৈ গ'ল। আপোনালোকৰ চব সেইটো পাৰ্টি সেইটো দল। গতিকে আপোনালোকে যিটো যোগদান কৰিছে আমাৰ বুদ্ধিশ্বৰ ওৰাং নেতৃত্ব আপোনালোকে আহিছে, ভালে হৈছে আপোনালোকক। কাৰ্বি আংলঙত কিছুমান দেওপানী সমষ্টিত মই দেখিছোঁ যে APSLC জইন কৰিছে। APSLC আপোনালোকে জইন কৰাৰ কোনো লাভ নাই, কাৰণ তেওঁলোকৰ চৰকাৰ নাই, গভৰ্ণমেণ্ট নাই। চৰকাৰ নহ'লে গভৰ্ণমেণ্ট নহ'লে কি আপোনালোকক সহায় কৰিব পাৰিব? APSLC বিলাক কিবা গভৰ্ণমেণ্ট আছে কি? টাউন কমিটি যিমান টাউন কমিটি আছে কাৰ্বি আংলঙত ৱাৰ্ড কমিশ্যনাৰ এজনো জিকা নাই। কাৰ্বি আংলঙৰ যিমানখিনি লেম্পছ ইলেকশ্যন হৈছে কপাৰেটিভ লেম্পছত এজনো তেওঁলোকৰ জিকা নাই। কাৰ্বি আংলঙৰ 26টা সমষ্টি MEC সমষ্টি আছে। আমি বিজেপি দখলতে আছে। APSLC আছে নেকি? MLA অসমতো নাই, কাৰ্বি আংলঙতো নাই। অল ইণ্ডিয়াতো নাই MLA এজনো। আম আদমি পাৰ্টি APSLC MLA এজনো নাই, MPও নাই, MLA নাই, কোনো নাই তেওঁলোকৰ ইলেক্টেড। সেই পাৰ্টিৰ লগত প্ৰত্যেক মাহত 1250 টকা আপোনালোকৰ একাউণ্টতে সোমাব। সেইটো বিজেপি চৰকাৰে দিব, কোনো নিদিয়ে। যিটো বছৰৰ ট্ৰিটমেণ্টৰ কাৰণে 5 লাখ টকা দিব আপোনালোকক। আয়ুষ্মান ভাৰতৰ জৰিয়তে 5 লাখ টকাৰ ফ্ৰী ট্ৰিটমেণ্টৰ বছৰৰ 5 লাখ টকা দিব। যিকোনো বেমাৰ ভাৰতত যিকোনো হস্পিটেল গ'লে আপোনালোকে সেইটো সুবিধা পাব। সেইটো 5 বছৰে 25 লাখ টকা সেই সুবিধাটো পাব। কোনে দিব? এইটো বিজেপিয়ে দিব, নৰেন্দ্ৰ মোদীয়ে দিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিব, টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি চৰকাৰে দিব। বেলেগ কি দিয়ে? আৰু আপোনালোকক চব গেছ ফ্ৰী কানেকশ্যন গেছ দিব আপোনালোকে। চিলিণ্ডাৰো দিব, ফ্ৰী কানেকশ্যন গেছো দি দিব। ভাত চাত পাচলি ৰান্ধিবৰ কাৰণে। সেই কোনে দিব?
নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰে দিব, আপোনালোকে চিন্তা কৰিব নালাগে, বেলেগে নিদিয়ে। আজি ছোৱালীবিলাক আপোনালোকৰ ছোৱালী আছে চব ইয়াত, ছোৱালীবিলাকে যদি মেট্ৰিক পাছ কৰে কলেজৰ খৰচ পাতি কাৰণে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ, ফাৰ্ষ্ট ইয়াৰ প্ৰথম বছৰৰ পৰা 10,000 পাব, বছৰত 10,000 পাব ছোৱালীবিলাকে। ছেকেণ্ড ইয়াৰ পঢ়িলে 10,000 পাব। হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত BA পঢ়িলে 12,500 টকা আপোনালোকৰ একাউণ্ট পাব ছোৱালীবিলাকে। 3 বছৰ আপোনালোকে BA ডিগ্ৰী পঢ়িব লাগে, সেই 3 বছৰৰ 12,500 টকা পাব প্ৰত্যেক বছৰ। আৰু BA পাছ কৰাৰ পিছত MA যদি পঢ়ে তেনেহ'লে তাৰ 15,000 টকা প্ৰত্যেক বছৰে পাব। সেইটো আপোনালোকে একাউণ্টত সোমাই দিব, ছোৱালী একাউণ্টত সোমাব। আজি সেল্ফ হেল্প গ্ৰুপ আছে, যদি আপোনালোকে গ্ৰুপ নহয় প্ৰত্যেকজন সেল্ফ হেল্প গ্ৰুপ মেম্বাৰে 10,000 কৰি দিব আপোনালোকে পাব, প্ৰত্যেকজন মেম্বাৰে। কোনে দিব? এইটো বিজেপি চৰকাৰে দিব। আম আদমি পাৰ্টি চৰকাৰ নিদিয়ে, APSLC দিব নোৱাৰে, কংগ্ৰেছে দিব নোৱাৰে। কংগ্ৰেছ APSLC তেওঁলোকৰ চৰকাৰ নাই, আমি দিম নিদিব। গতিকে সেইবিলাক গোটেইখিনি চিন্তা চৰ্চা কৰি আজি বুদ্ধেশ্বৰ ওৰাঙে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে, মই আদৰণি কৰিছোঁ। এনেধৰণৰ যদি কোনোবা আছে, আজি সেইদিনাতো মই গৈছোঁ আপোনালোকৰ বাগানত, মই প্ৰায় দেখা পাইছোঁ, কেইজনতো লগ পাইছোঁ সেইদিনা নমল মুমিৰ লগত। আমাৰ সূৰ্যৰংঘ ডাঙৰীয়াই মোক নিমন্ত্ৰণ কৰিছে, লোকেল MEC বা লোকেল MLA নমল মুমিন মোক নিমন্ত্ৰণ কৰিছে। তাত ব্লেক টপিং ৰাস্তা হ'ব, কমিউনিটি হল হ'ব। মই আধা ৰাস্তাখন কৰি আহিছোঁ, তাতে মই চিফ গেষ্ট, হয়নে নহয়? কৰি আহিছেনে নাই? মই কৰি আছিলোঁ। কোনে দিছে? এইটো বিজেপিকে দিছেতো। গতিকে সেই গোটেইখিনি ডেভেলপমেণ্টৰ কাম আজি বিজেপি চৰকাৰে দি আছে। গতিকে আপোনালোকৰ সমস্যা যিমানখিনি আছে বিজেপিয়ে চৰকাৰে দিব। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত, কাৰ্বি আংলঙত টিম কাৰ্বি আংলং গঠন কৰাৰ পিছত সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পিটি আমি কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছেনে নাই? কোনো জাতি জনগোষ্ঠীৰ লগতে আমি কাজিয়া কৰা নাই, কোনো জাতি জনগোষ্ঠীৰ লগতে আমি সংঘাত হোৱাই নাই, হয়নে নহয়? সকলো জাতি চাহ বাগিচা যিমানখিনি আপোনালোকৰ এৰিয়া আছে চব ব্লেক টপিং ৰাস্তা, পেভাৰ ব্লক ৰাস্তা বনাই দিছে, বনাইছেনে নাই? গতিকে 10 কোটি টকা আঁচনি যিটো নেকি প্ৰত্যেক MEC সমষ্টিত স্পৰ্টছ কমপ্লেক্সৰ নামত 10 কোটি টকা যে দিছে, ইণ্ডোৰ আউটডোৰ